ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ হোৱা আমাৰ দৈনন্দিন জীৱন চৰ্চাৰ বাবে পানী এক মৌলিক বুনিয়াদ। পানীৰ প্ৰাকৃতিক উৎসসমূহৰ প্ৰতি যদি আমি সজাগ তথা দায়বদ্ধ নহওঁ, তেন্তে ই জীৱকুলৰ পৰিস্থিতিতন্ত্ৰৰ প্ৰতি ভাবুকি কৰি আনিব। ইতিমধ্যে তেনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। যেতিয়া কোনো প্ৰাকৃতিক কাৰণত নাইবা মানুহৰ কাৰ্যকলাপৰ ফলত জৈৱ, অজৈৱ নাইবা জৈৱিক কাৰকবোৰৰ প্ৰভাৱত পানীৰ সাধাৰণ গুণাগুণ বিনষ্ট হৈ মানুহৰ গ্ৰহণৰ অনুপযোগী হয়, তেতিয়া তেনে পানীক দূষিত পানী আৰু যি পদ্ধতিত পানী দূষিত হয় তাক জলপ্ৰদূষণ বোলা হয়। যি ৰোগৰ সংক্ৰমণ পানীত থকা বেক্টেৰিয়া, প্ৰটোজোৱা আৰু আন অণুজীৱৰ দ্বাৰা হয়, তাকেই পানীৰ পৰা হোৱা ৰোগ বুলি কোৱা হয়। কেৱল পানী সেৱন কৰিলে যে ৰোগ হ'ব তেনে নহয়। দূষিত পানীৰে গা ধুলে, বাচন বৰ্তন ধুলে, কাপোৰ কানি ধুলেও ৰোগৰ সংক্ৰমণ হয়। মনত ৰাখিব, পানী পৰিষ্কাৰ বা চাফা হ'লেও ই বিশুদ্ধ নহ'ব পাৰে। গতিকে আমি ব্যৱহাৰ কৰা পানীখিনি কিমান বিশুদ্ধ আমি কেনেদৰে জানিম? ক'ত পৰীক্ষা কৰিম আমাৰ খোৱা পানী? আমাৰ এই ভিডিঅ'টিৰ জৰিয়তে বিচাৰিম এই প্ৰশ্নসমূহৰ সমাধান। যদিও পৃথিৱীৰ গ্ৰহটো পানীৰে উপচি থকা আমি দেখা পাওঁ, তথাপিতো ইয়াতে যিটো ফ্ৰেছ ৱাটাৰ বা মিঠা পানীৰ পৰিমাণ ইয়াত যথেষ্ট কম, 2.5% মাথো। আৰু এই 2.5% পানীৰ 69.5% পানী বৰফ আকাৰৰ পৃথিৱীত মজুত আছে, আৰু 30.1% পানী অৰ্থাৎ 30.1% পানী ভূজল হিচাপে ইয়াত পৃথিৱীত মজুত আছে। 0.4% পানী ছাৰ্ফেচ ৱাটাৰ হিচাপে আমাৰ নৈ, বিল, জান জুৰিত আমি পাওঁ। গতিকে খোৱা পানীৰ পৰিমাণ যথেষ্টখিনি কম। বাকী 97.5% পানী আগুৰি আছে সাগৰ মহাসাগৰে, অৰ্থাৎ এই পানীখিনি নিমখীয়া পানী। এই পানীখিনি আমি সেৱন কৰিব নোৱাৰোঁ। বাবে স্থানীয় পুখুৰীসমূহ পানীৰ এটা উল্লেখযোগ্য স্ৰোত হয়। এনে পুখুৰীসমূহত মানুহে গা ধুৱে, কাপোৰ ধুৱে আৰু পানী খোৱাৰ কাৰণেও ব্যৱহাৰ কৰে। কিন্তু আমি দেখা পোৱা এনে পুখুৰীসমূহৰ পানী খোৱাৰ কিমান উপযোগী, এই বিষয়ে আমি অলপ তথ্য জানো আহক। আমি খোৱা পানী হিচাপে আমাৰ যিটো ছাৰ্ফেচ ৱাটাৰ, আমাৰ খাল, বিল, নদ, নদী, নিজৰা, এই ছাৰ্ফেচ ৱাটাৰ মানে ব্যৱহাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ, এই কথাটো এটা মানে ডাঙৰ কুৱেশ্যন। যে এতিয়া কথাটো হৈছে যে ছাৰ্ফেচ ৱাটাৰ বুলি কোৱাৰ লগে লগে এই বিভিন্ন ঠাইৰ মাজেৰে বৈ আহি আমাৰ ভূপৃষ্ঠৰ ওপৰৰ ভাগত জমা হৈ পেলাই এই পানীটো হয়তো ব্যৱহাৰ কৰিব লগা হ'ব পাৰে। এই ছাৰ্ফেচ ৱাটাৰত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে তাত যিটো মাইক্ৰ' অৰ্গেনিজিম কণ্টামিনেশ্যন, প্ৰটোজোৱা, ফাংগিছ, এনেকুৱা ধৰণৰ বিভিন্ন বীজাণু থাকিব পাৰে। বিশেষকৈ আটাইতকৈ উত্তম ছিষ্টেমটো হৈছে আমি তাক বইলিং কৰিব লাগে। যদি তাক আমি 10 মিনিট, মিনিমাম 10 মিনিট সময় আমি তাক 100 ডিগ্ৰী চেলচিয়াছত আমি তাক বইলিং কৰি লওঁ, তাৰপিছত আমি খাওঁ, তেনেহ'লে নিশ্চিতভাৱে সেই পানীটো পৰিষ্কাৰ পানী বা ছেফ ৱাটাৰ। নৈ, বিল, পুখুৰী আদিৰ পানী সেৱন কৰাৰ আগতে গৰম কৰি বা উতলাই লোৱাটো প্ৰয়োজনীয়। নহ'লে তেনে পানীত থকা বীজাণুৱে আমাৰ দেহত ৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে। নৈ বা পুখুৰী আদি ভূপৃষ্ঠ জলৰ উৎসসমূহতকৈও বৰ্তমান সময়ত দমকল বা পাম্পৰ জৰিয়তে ভূগৰ্ভৰ পৰা উলিওৱা পানীৰ ওপৰত যথেষ্ট সংখ্যক লোকে নিৰ্ভৰ কৰি চলিবলগীয়া হয়। কথা হ'ল, আমি দমকল বা পাম্পৰ জৰিয়তে পোৱা পানী কিমান বিশুদ্ধ, সিও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। এগিলাচ পানী আছে, দেখাত এই পানীখিনি সম্পূৰ্ণৰূপে চাফা, মই এইখিনি খাব পাৰোঁ। কিন্তু কথা হ'ল, পানীখিনি চাফা হৈ থাকিলে বুলিয়ে ই বিশুদ্ধ নহয়। গতিকে আমি আমাৰ ঘৰত যিটো খোৱা পানী আছে, খোৱা পানীটো আমি কেনেকৈ পৰীক্ষা কৰিম, ক'ত কৰিম, এই বিষয়ে আমি অলপ জানো আহক। খোৱা পানীৰ ক্ষেত্ৰত আমি আটাই সজাগ হোৱা উচিত। আচলতে আমি বৰ্তমান খোৱা পানী হিচাপে ব্যৱহাৰ কৰি আছোঁ আমাৰ ভূগৰ্ভৰ পানী, আৰু সেই ভূগৰ্ভৰ পানীটো আমি বিভিন্ন মাধ্যমৰ জৰিয়তে, দমকল হওক বা কুঁৱা হওক বা তেনেকুৱা বৰিং ৱেল বা তেনেকুৱা ধৰণে আমি বহুত তলৰ পৰা আমি উঠাই লওঁ, আৰু তেনেকৈ আমি তাক বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে ফিল্টাৰেশ্যন প্ৰচেছ এপ্লাই কৰি পেলাই আমি তাক খোৱা পানী হিচাপে ব্যৱহাৰ কৰোঁ। আৰু ভূগৰ্ভৰ তলৰ যিটো পানী, সেই পানীটোৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ চেলেঞ্জ হৈছে যিটো কেমিকেল কণ্টামিনেশ্যন। দেখাত পানীটো ফটফটীয়া, পৰিষ্কাৰ, কিন্তু তাত বিভিন্ন ধৰণৰ ৰাসায়নিক বিষাক্ত পদাৰ্থ মিক্স হৈ থাকিব পাৰে, আৰু সেই বস্তুটো কিন্তু আমি ফিল্টাৰ কৰিও আঁতৰাব নোৱাৰোঁ। আৰু সেই পানীটো যদি আমি বেছি দিনলৈ খোৱা পানী হিচাপে ব্যৱহাৰ কৰোঁ, তেনেহ'লে আমাৰ শৰীৰৰ ভিতৰৰ বিভিন্ন অংগত আমাৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আমি সজাগ হোৱাটো অতিকৈ প্ৰয়োজন। এইকাৰণে আমাৰ মাটিৰ তলত পানীৰ লেয়াৰবিলাক আছে,
সেই পানীৰ লেয়াৰতো পয়জনাছ মানে কি ৰাসায়নিক ঔষধ দি সেইখিনি কিমান পৰিমাণে আছে সেই বস্তুটো আমি জানিব পাৰোঁ। আৰু এইটো জনাৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মানে কি ডিষ্ট্ৰিক্ট চাব ডিষ্ট্ৰিক্ট হিচাপত লেবৰেটৰী কিছুমান আছে মানে খোৱা পানী পৰীক্ষাগাৰ। আৰু সেই খোৱা পানী পৰীক্ষাগাৰত আমি আমাৰ খোৱা পানীৰ নমুনাটো যদি লৈ যাওঁ তেনেহ'লে তাত আমি পৰীক্ষা কৰি ল'ব পাৰোঁ যে তাত মানে কি আৰ্ছেনিকৰ পৰিমাণ কিমান আছে, ফ্ল'ৰাইডৰ পৰিমাণ কিমান আছে, আইৰণ কিমান আছে, বা পানীটোৰ মানে কি মানে pH লেভেল কিমান, BOD COD এই গোটেইখিনি আমি সুন্দৰভাৱে তাক নিৰীক্ষণ কৰিব পাৰোঁ। আৰু গুণগত যিটো মানদণ্ড সেই মানদণ্ড জানি লোৱাৰ পিছত আমি সেই পানীটো খাব পাৰি নোৱাৰি আমি সেই সিদ্ধান্তত উপনীত হ'ব পাৰোঁ। খোৱা পানী পৰীক্ষা কৰিবলৈ কাৰণে আপোনালোকৰ লেবৰেটৰীটোত কি মানে পানীটো কেনেকৈ আনিব লাগিব? চেম্পুলটো কালেক্ট কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰচিডিউৰ আছে আৰু সেই প্ৰচিডিউৰটো মেইনটেইন কৰি পেলাই এনেকুৱা আমাৰ ষ্টেৰিলাইজ বটল কিছুমান আছে আৰু এই বটলবিলাকত আমাৰ প্ৰপাৰ লেবেলিং কৰি আমি চেম্পুলবিলাক কালেক্ট কৰা যায়। তাৰপিছত ফিল্ডৰ পৰা চেম্পুলখিনি অহাৰ পিছত আমি এনেকুৱা এইটো আমাৰ মানে কি pH মেচিন হয়, গতিকে ইলেক্ট্ৰমেগনেটিক মেচিন, গতিকে এই মেচিনটোৰ সহায়ত আমি পানীটোৰ pHটো আমি নিৰূপণ কৰোঁ। ঠিক তেনেকৈ প্ৰতিটো পেৰামিটাৰৰ কাৰণে আমাৰ এক্সট্ৰা মেচিন আছে আৰু ডিজিটেল মেচিন হয় গোটেইখিনি। গতিকে প্ৰতিটো পেৰামিটাৰৰ কাৰণে আমি এক্সট্ৰা মেচিনত আমি পেৰামিটাৰবিলাক আমি টেষ্ট কৰি পেলাই ৰিজাল্টটো ল'ব পাৰোঁ। ৰিজাল্টটো পোৱা যায় আৰু পানীত মিহলি হৈ থকা ৰাসায়নিক ঔষধ দি আৰ্ছেনিক বা ফ্ল'ৰাইড আদিয়ে আমাৰ দেহৰ যথেষ্ট ক্ষতি সাধন কৰে। আমাৰ খোৱা পানীত তেনে ৰাসায়নিক তত্ত্বসমূহৰ উপস্থিতি ধৰা পেলাবৰ কাৰণে আমি আমাৰ খোৱা পানী পৰীক্ষা কৰি চোৱাটো অতিকৈ প্ৰয়োজনীয়। অসমৰ প্ৰতিখন জিলাতে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলবীক্ষণ কেন্দ্ৰ বা লেবৰেটৰী কিছুমান আছে। এনে লেবৰেটৰীসমূহত আমি আমাৰ খোৱা পানীৰ গুণগত মানদণ্ড পৰীক্ষা কৰি চাব পাৰোঁ। খোৱা পানীৰ ক্ষেত্ৰত আমি সকলোৱে যথেষ্ট সচেতন হোৱা উচিত। মানৱ সভ্যতাৰ প্ৰগতিৰ দৌৰত পৰিৱেশৰ যিটো উপাদান বিবেচনা নোহোৱাকৈ আমি ব্যৱহাৰ কৰি আহিছোঁ সেইটোৱে হৈছে পানী। পানী প্ৰকৃতি প্ৰদত্ত আৰু বিনামূলীয়া উপাদান, কিন্তু ভৱিষ্যতলৈ প্ৰকৃতি প্ৰদত্ত এই পানী বিনামূলীয়া হৈ থাকিবনে? 2018 চনত নীতি আয়োগৰ দ্বাৰা প্ৰকাশিত কম্প'জিট ৱাটাৰ মেনেজমেণ্ট ইণ্ডেক্সৰ তথ্য অনুসৰি ভাৰতবৰ্ষৰ দিল্লী, বেংগালুৰু, চেন্নাই আৰু হায়দৰাবাদকে ধৰি মুঠ 21খন চহৰৰ ভূ জলভাণ্ডাৰ 2020 চনলৈ শূন্য হোৱাৰ কথা ঘোষণা কৰিছিল আৰু 2030 চনলৈ দেশৰ চহৰসমূহত বৰ্তমানে থকা পানী যোগান আঁচনি দুগুণ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আহি পৰাৰ প্ৰসংগ উল্লেখ কৰিছিল। আমাৰ দেশৰ 1.3 বিলিয়ন জনসংখ্যাই বিশ্বৰ মুঠ ফ্ৰেছ ৱাটাৰ বা মিঠা পানীৰ উৎসসমূহৰ 4% ব্যৱহাৰ কৰে। দেশৰ প্ৰায় অৰ্ধসংখ্যক জনসংখ্যাই কম বেছি পৰিমাণে খোৱা পানীৰ সমস্যাত ভুগিবলগীয়া হয়। এক তথ্য অনুসৰি ভাৰতবৰ্ষত প্ৰতি বছৰে 2 লাখ লোকে উপযুক্ত খোৱা পানীৰ অভাৱত মৃত্যুবৰণ কৰে। ভাৰতবৰ্ষৰ দৰে বিশাল জনবহুল দেশ এখনৰ বাবে ভূজল ভাণ্ডাৰৰ গুৰুত্ব অপৰিসীম, কিন্তু প্ৰয়োজনতকৈ অধিক হাৰত ভূজল ব্যৱহাৰৰ ফলস্বৰূপে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ কেইবাখনো চহৰ ভূজল ভাণ্ডাৰৰ শেষ হৈ অহাৰ দৰে ভয়াৱহ বিপদৰ সন্মুখীন হ'ব ধৰিছে। ভূগৰ্ভস্থ জলভাণ্ডাৰৰ খৰচ হোৱা অংশটো পূৰণ কৰিবলৈ প্ৰয়োজন হয় বৰষুণৰ, কিন্তু জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত বৰষুণৰ স্বাভাৱিক পৰিচালন প্ৰক্ৰিয়াত দেখা দিয়া সমস্যাৰ ফলত যি হাৰত ভূজল ভাণ্ডাৰৰ ৰিচাৰ্জ হ'ব লাগিছিল সেই ধৰণে হ'ব পৰা নাই। গতিকে এয়া আমাৰ ভৱিষ্যতৰ বাবে এক অশনি সংকেত। ভূজল ভাণ্ডাৰৰ সময়মতে ৰিচাৰ্জ নোহোৱাৰ ফলত আগন্তুক সময়ত আমাৰ দেশৰ কেইবাখনো উল্লেখযোগ্য চহৰ খোৱা পানীৰ নাটনিৰ দৰে ভয়াৱহ সমস্যাৰ সন্মুখীন হ'বলৈ গৈ থকাৰ ভৱিষ্যৎবাণী ইতিমধ্যে বিভিন্ন সংস্থাই প্ৰকাশ কৰিছে। গতিকে আমি আমাৰ দৈনন্দিন জীৱনত ভূজল খৰচ কৰাৰ ক্ষেত্ৰত যিমান পাৰি সিমান সচেতন হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। পৰিকল্পনাবিহীনভাৱে উন্নয়নৰ নামত জলাশয় পুতি নিৰ্মাণ কৰা হৈছে অট্টালিকা। ইয়াৰ উপৰিও নগৰ চহৰৰ নৈসমূহ পৰিণত হৈছে ডাম্পিং গ্ৰাউণ্ডত। পানীৰ প্ৰাকৃতিক উৎসসমূহ আমি ধ্বংস কৰি কেৱল আমি আমাৰ নিজৰে বিপদ মাতি অনা নাই, আমাৰ কাৰ্যই গ্ৰহটোৰ আন জীৱ প্ৰজাতিসমূহৰ অস্তিত্বৰ প্ৰতি ভাবুকি কৰি আনিছে। পানী আমাৰ গ্ৰহটোৰ বাবে আশীৰ্বাদ। পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি এষাৰ কথা আছে। মনত ৰাখিব, পানী প্ৰকৃতি প্ৰদত্ত বিনামূলীয়া সম্পদ হ'লেও আমাৰ অসচেতনতাৰ ফলতেই কিন্তু আমি বা আমাৰ ভৱিষ্যত প্ৰজন্মই ইয়াৰ ভয়াৱহ মূল্য ভৰিব লাগিব।
গতিকে আহক পানীৰ অপচয় ৰোধ কৰোঁ আৰু পানীৰ উৎসসমূহ প্ৰদূষণৰ পৰা মুক্ত কৰি ৰাখোঁ।